কষ্ট সঁচাকৈ আছে। ৱেলকাম টু মাই ইউটিউব চেনেল মাইনা অফিচিয়েল। পাহাৰলৈ গৈছোঁ এতিয়া আমি। আপোনালোকক পাহাৰখন দেখাবলৈ গ'লোঁ। আমাৰ ইয়াৰ পাহাৰ এতিয়া কবিৰ আৰু ইটাম এখন বাইকত তিনিটা। আমি তিনিটা গৈ আছোঁ এখন বাইকত। কি কবি কিবা কবি নি? কেনেকৈ দেখাই লোৱা নাই আগতে চিনি কোৱা আৰু হ'লে একদম কথা কবি নি? জেগা পালে বাগান দুইফালে বাগানৰ মাজে মাজে আমি গৈ আছোঁ এতিয়া নাগালেণ্ড। ব'লক আগত আছে নাগালেণ্ড আৰু ব'লক চাংগৈ নাগালেণ্ড। এইটো আছাম বেটেলিয়নৰ কেম্প হয় বুলি আছাম বেটেলিয়নৰ কেম্প। এতিয়া নাগালেণ্ড পামগৈ। নাগালেণ্ড পোৱাৰ আগত মানে বৰ্ডাৰত আছে এইটো। নাগালেণ্ড ষ্টেট সোমোৱা নাই এতিয়ালৈকে, সোমামগৈ। আৰু এইটো আছামৰ বেটেলিয়ন কেম্প হয় দিছে আৰু আগলৈ এতিয়া গৈ আছোঁ নাগালেণ্ড। আৰু নাগালেণ্ডত আপোনালোকক নাগালেণ্ড দেখাই আছোঁ। ৱেলকাম টু নাগালেণ্ড। আমি এতিয়া নাগালেণ্ড পাই গ'লোঁ আৰু এখন নাগালেণ্ডৰ গেট হয় আৰু এতিয়া সোমামগৈ ব'লক। আৰু সেয়া আহি পাওঁতে পাওঁতে এইফালে মুতিব লাগিলে কবিৰৰ আৰু ই মুতি আছে। ৱেলকাম টু নাগালেণ্ড। তেতিয়া আমি নাগালেণ্ড সোমাই গ'লোঁ আৰু এয়া নাগালেণ্ডত গৈ আছোঁ। ৰাস্তা চাওক নাগালেণ্ডৰ থানা হয় এখন। আৰু এতিয়া গৈ আছোঁ নাগালেণ্ড ব'লক। এয়া চব মানে ছোৱালীয়ে গাড়ী চলাই আছে, বাইক চলাই আছে, চৰি বাইক চলাই আছে। এইবিলাক নাগালেণ্ডৰ ঘৰ। ব'লক পাহাৰৰ মানুহবিলাক দেখামগৈ ভিতৰত পাহাৰৰ ঘৰবিলাক। এই বাবা কি হৈছে? কেনেকৈ আছে? ভাল আছে? কি তামোল কাটিছে? তামোল খাব? তামোল আছে তাত কা। ক'ৰবাত খৰিটো আনিছে? খেতিৰ পৰা? ইমান ৰ'দ দিয়ে টাইমতে, ইমান গৰম পৰি আছে। ৰ'দতে কাম কৰে না? নাচিব নাচিব। ঠিক আছে। কুকুৰটো ভয় লাগে পিছে দেই। ধুনীয়া লাগিছে। ইমান গৰমত চক কেনেকৈ কাম কৰি আছে। পূৰা ৰ'দ আৰু ৰ'দত তেনেকৈ কাম কৰি আছে। বহুত কষ্ট, সঁচাকৈ বহুত কষ্ট কৰিব পাৰে দেই তেওঁলোকে। কিমান কষ্ট কৰি আছে ইমান ৰ'দত, ইমান গৰমত। সেইটো ঘৰ নাগা মানুহ এইয়া কবিৰ আৰু ইক্ৰাম মানে বাগানত গৈ গৈছে পাহাৰত আহি পেলাই। আৰু এয়া চক নাগালেণ্ডৰ ঘৰবিলাক। গৰম উঠিছে বহুত মানে, আৰু ৰ'দ বহুত দি আছে নাই। সেইটো কাৰণে এতিয়া ইয়াত দোকানত আমি এতিয়া ঠাণ্ডা এটা কিনি খাম আৰু ঠাণ্ডা খামি অলপ ইক্ৰাম যা ঠাণ্ডা খামগৈ। কি আছে ঠাণ্ডা? আৰু ঠাণ্ডা নাই নি? ঠাণ্ডা নহ'ব নি? সেই দোস্ত নাগালেণ্ডৰ গীৰ্জা মানে যোনটো চাৰ্চ হয় এইটো নাগালেণ্ডৰ চাৰ্চ। আৰু এইটো চাৰিঙত আছে, চাৰিং হয়। আৰু এইটো চাৰ্চটো চাওক বহুত ধুনীয়া লাগে থৈছে, বহুত ধুনীয়া লাগিছে কিন্তু ভাল লাগিছে। গ্ৰাউণ্ডটো চাওক, গ্ৰাউণ্ডটো বহুত ডাঙৰ। এইটো কবিৰে মানে একদম আগতে মোক সেই দোস্ত
কবিৰক চাওক, কবিৰে মানে ৰ'দ দিছে নাই, বহুত গৰম পৰিছে আৰু ৰ'দৰ কাৰণে সি এতিয়া ফোন আহিলে তাৰ আৰু কিবা একদম ধুনীয়াকৈ বহি লৈছে গছজোপাৰ তলত আৰু বহি লৈ পেলাই হাগিবলৈ জানে, হাগিবলৈ বহে নাই, হাগিবলৈ বহাৰ নিচিনা বহি লৈ পেলাই ফোনত কথা পাতি আছে। তাৰ বোলে মানুহজনী বেমাৰ বোলে নাগালেণ্ডৰ বুলি বৈ যাওঁ বৈ আমি ভয় লাগিছে নি? কবিৰৰ কাহিনীটো আজিহে বুজি পাইছো দেই। অ' কবিৰ যাওঁ বৈ, এইটো মানুহজনীক চাওঁ, এইটো কবিৰ যাওঁ মানুহজনীক চাওঁ জানো সেই দোস্ত, যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।